Hello everyone, welcome back to my YouTube channel. আজি ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শেয়াৰ কমেণ্ট লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ঠিক আছে তেতিয়াহ'লে আৰম্ভ কৰোঁ সিদ্ধাৰ্থ শৰ্মাৰ আচল নাম হৈছে সিদ্ধাৰ্থ শৰ্মাই মানে আমাৰ কেকেদা সকলো চিনাকি এখন সিৰিয়েল ধাৰাবাহিক অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টত থকা কেকেদা তেখেতৰ আচল নাম হৈছে সিদ্ধাৰ্থ শৰ্মা ঘৰ তেখেতৰ নগাঁও পাথৰী আৰু তেওঁলোকৰ ঘৰত আছে মাক তেওঁৰ পত্নী আৰু তেখেতৰ এজন ল'ৰা তেখেতৰ ডেট অফ বাৰ্থ হৈছে 4 ছেপ্টেম্বৰ শিক্ষা তেওঁ নগাঁৱতে কৰিছিল তেওঁ নগাঁৱৰ ADP কলেজত ডিগ্ৰী কমপ্লিট কৰিলে দেউতাকৰ নাম আছিল ভদ্ৰকান্ত শৰ্মা আৰু মাকৰ নাম আছিল লিলি দেৱী আৰু তেখেতৰ ৱাইফৰ নাম হৈছে ডিম্পী গোস্বামী আৰু তেখেতে বেহাৰবাৰী আউটপোষ্টৰ লগতে আৰু বহুত কেইখন ধাৰাবাহিকত অভিনয় কৰিছিল যেনে প্ৰথম হৈছে আইডিঅ দূৰদৰ্শন পিয়াৰ প্ৰিয় বান্ধোন আৰু বহুতো আৰু তেখেতে 2018ত এৱাৰ্ড বেষ্ট কমিক এৱাৰ্ড লাভ কৰে তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ ভাল লাগিলে লাইক শেয়াৰ কমেণ্ট কৰিব আকৌ এবাৰ কৰি দিছোঁ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব